everyone, welcome to my channel. আজি মই ডিসকাস কৰিম এটা ইম্পৰ্টেণ্ট টপিক। নিউ এডুকেশ্যন পলিচি 2020 মতে বিএড ডিগ্ৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব সেইটোৰ ওপৰত মই আজি এই ভিডিঅ'টো বনাইছোঁ। আৰু যিহেতু বৰ্তমান টিচিং লাইনত আহিব হ'লে আমাৰ বিএডটো লাগিবই, কম্পালসৰি হয়, গতিকে বিএডৰ বিষয়ে জনাটো আমাৰ খুবেই দৰকাৰ। যে নিউ এডুকেশ্যন পলিচি 2020 মতে ভাৰতৰ শিক্ষা ব্যৱস্থাত বহু ধৰণৰ পৰিৱৰ্তন হ'ব গৈ আছে। তো বিএডৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব সেই বিষয়ে আজি মই ডিসকাস কৰিম। বিএড আগতে এবছৰীয়া কোৰ্স আছিলে, মানে 14 to 15 আছিল লাষ্ট বেছ এবছৰীয়া কোৰ্সৰ। তাৰ পিছত 15ৰ পৰা আৰম্ভ হৈছিলে দুবছৰীয়া বিএড ডিগ্ৰী। নতুন শিক্ষানীতি মতে বিএড ডিগ্ৰীটো এবছৰীয়া, দুবছৰীয়া আৰু 4 বছৰীয়া হ'ব। 4 বছৰীয়া বিএড ডিগ্ৰীটো সেই সকলৰ বাবে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত যদি ভাবে যে বিএড কৰিব, তেতিয়াহ'লে তেওঁলোকে ইন্টিগ্ৰেটেড বিএড কৰিব পাৰিব। আৰু এই বিএড কোৰ্সটোৰ লগত ডিগ্ৰী একেলগে, ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন একেলগে কমপ্লিট হৈ যাব 4 বছৰীয়া কোৰ্সত। আকৌ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএড কৰিম বুলি ভাবিছে তেওঁলোকে দুবছৰীয়া বিএড কৰিব পাৰিব। যে হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি নলেজ আছে তাতকে ডিগ্ৰী কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ নলেজটো বহুখিনি বেছি। সেইটো লক্ষ্য কৰি বিএড ডিগ্ৰীটো এবছৰীয়া আৰু দুবছৰীয়া হিচাপে ভাগ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত বিএড কৰিম বুলি ভাবিছে তেওঁলোকে এবছৰীয়া বিএড ডিগ্ৰীটো ল'ব পাৰিব। যে কোনো এটা সাবজেক্টৰ ওপৰত অলৰেডি মাষ্টাৰ্ছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান নলেজ বহুখিনি বাঢ়ি গৈছে, গতিকে তেওঁলোকে কৰিব পাৰিব এবছৰীয়া বিএড কোৰ্স আৰু সিলেবাসটো কমপ্লিট বেলেগ হৈ যাব। আগতে যেতিয়া এবছৰীয়া বিএড কোৰ্স আছিল সেইটো সিলেবাস আৰু 2 ইয়াৰ্ছৰ যেটো বিএড কোৰ্স পিছত হ'ল সেইটো সিলেবাসৰ মাজত বহুখিনি পাৰ্থক্য কিন্তু নাছিল। এটা বছৰতে কমপ্লিট কৰিব পৰা কোৰ্সটোকে ভাগ কৰি 2 ইয়াৰ্ছ বনাই দিয়া হৈছিল। কিন্তু এতিয়া হায়াৰ সেকেন্ডাৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেলেগ বেলেগ কোৰ্স, বেলেগ বেলেগ সিলেবাসৰ বিএড ডিগ্ৰী বনোৱা হ'ব নতুন এডুকেশ্যন পলিচি মতে। আৰু আশা কৰোঁ এইটো পলিচি, এই নীতি নিয়মবোৰ 2021ৰ পৰা ইমপ্লিমেন্ট হ'ব আৰু আপোনালোকে লাভৱান হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। থেংক ইউ।